নমস্কাৰ বন্ধুসকল, আজিৰ দিনটো ভাৰতীয় ক্ৰিকেট জগতৰ বাবে তথা জনপ্ৰিয় ক্ৰিকেটাৰ ৰিংকু সিঙৰ বাবে এক চৰম শোকৰ দিন। যিজন ব্যক্তিয়ে নিজৰ ঘাম তেজ একাকাৰ কৰি এজন চিলিণ্ডাৰ কঢ়িওৱাৰ মানুহৰ পৰা ৰিংকুক ভাৰতীয় দলৰ তাৰকা হিচাপে গঢ়ি তুলিছিল, সেইগৰাকী পিতৃ আৰু আমাৰ মাজত দীৰ্ঘদিন ধৰি গুৰুতৰ বেমাৰত আক্ৰান্ত হৈ আছিল ৰিংকু সিঙৰ পিতৃ ঘনশ্যাম সিং। জানিব পৰা মতে তেওঁ লিভাৰ কেঞ্চাৰৰ দৰে দুৰাৰোগ্য বেমাৰত আক্ৰান্ত হৈ আছে। উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ এখন ব্যক্তিগত হস্পিটেলত চিকিৎসাধীন হৈ থকা অৱস্থাতে আজি পুৱা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। বৰ্তমান ৰিংকু সিং টি-20 ৱৰ্ল্ড কাপ খেলি আছিল যদিও পিতৃৰ অৱস্থা সংকটজনক হোৱাৰ খবৰ পাই তেওঁ কিছুদিন পূৰ্বেই টীম ইণ্ডিয়াৰ কেম্প এৰি ঘৰলৈ উভতি আহিছিল। কালি জিম্বাবুৱেৰ বিৰুদ্ধে মেচখনৰ বাবে তেওঁ পুনৰ দলত যোগ দিছিল যদিও আজি পুৱা এই শোকাবহ বাতৰি লাভ কৰে। আপোনালোকে জানে যে ৰিংকু সিঙৰ পিতৃ এজন সাধাৰণ গেছ চিলিণ্ডাৰ ডেলিভাৰী কৰা ব্যক্তি আছিল। বহু অৰ্থনৈতিক সমস্যাৰ মাজতো তেওঁ পুত্ৰৰ সপোনক মৰিবলৈ দিয়া নাছিল। আজি ৰিংকুৰ এই সফলতাৰ আঁৰত তেওঁৰ পিতৃ আছিল এক শক্তিশালী। ৰিংকু সিঙৰ পিতৃৰ আত্মাৰ সদ্গতি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। ৰিংকুৱে এই কঠিন সময় নেওচি পুনৰ ফিল্ডলৈ শক্তিশালী ৰূপত উভতি আহিব বুলি আমি আশা ৰাখিছো। আপোনালোকেও ৰিংকু পিতৃৰ আত্মাৰ শান্তিৰ বাবে কমেণ্ট বক্সত ৰিপ লিখিবলৈ নাপাহৰিব।